অপাৰেশ্যন আছিল নেকি কিবা অপাৰেশ্যন আছিল আহি আছে ন আৰু ফৰেষ্টে পইচা লয় এইটো এলিগেশ্যন দিছে গাঁৱৰ বাসিন্দাসকলে কেনেকুৱা এনকাউণ্টাৰ হ'ল অপাৰেশ্যন আছিল নেকি কেনেকুৱা অপাৰেশ্যন কেনেকুৱা আছিল সেইটো আমি কোন আহি আছে তাৰমানে ঘটনাটো ঘটনাটো আমি এতিয়া ভেৰিফাই কৰি আছোঁ কি কি হৈছে কেনেকৈ হৈছে এইটো আমি পুলিচ আছে ইহঁতক মানে ষ্টেটমেণ্টটো দিয়া হ'ব আমি জানিবলৈ চেষ্টা কৰিম এইটো খবৰ পাইছিলোঁ আমি ৰাতি প্ৰায় 11:30 বজাত জাৰবাৰী ফৰেষ্ট ৰেঞ্জৰ আণ্ডাৰ এইটো মহল ৰাস্তা ৰোড ৰাইড 1 বুলি কয় এই জেগাটোত ৰাতি প্ৰায় 11:30 বজাত ফৰেষ্টৰ পেট্ৰলিং আছিল বোলে তো এইফালে চাইকেল অলপ ওলাই আহিছিলে কাঠ লৈ তো তেওঁলোকে ৰখাব দিছিল কিবা এনেকুৱা নিৰ্দেশ মানা নাই গুলীয়াগুলি হ'ল মতে এজন মানুহ মানে ইঞ্জুৰি হৈছে হেড ইঞ্জুৰি চাইকেলটো আমি এতিয়া 16খন পাইছোঁ গোট লোড মানে কাঠ লোডেই আছে বাকী মানুহটো কোনো নাই পলাই তেওঁলোকে কমতে 20খনমান আছিল চাগে বাকী মানুহ পলাইছে এজন মানে বুলেট ইঞ্জুৰি হ'ল তেওঁ হেমন্ত নাযায় বুলি নাম পাইছোঁ আৰু হেমন্ত আৰ্মছটো কথা এতিয়ালৈকে ওলোৱা নাই কাৰণ কি ইয়াত ফৰেষ্টৰ মানুহ কোনোৱে নামি আছোঁ পিছত কিবা পালে জনাব